Hello friend, welcome back to my YouTube channel. মই আজি গৈ আছো তা পাৰ্কত আপোনাৰ সাপুৰৰ পৰা মোটামুটি 20 কিলোমিটাৰ 25 কিলোমিটাৰ ভিতৰত যাব লাগে। এটো আলুভুই বুলি কোৱা হয়। এটো পাৰ্কত আমি গৈ আছো তে ব্লগ আমি ভিডিওটো আৰম্ভ কৰো। আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন আহিছে সাবস্ক্ৰাইব কৰিব লগতে বেল বটনটো প্ৰেছ কৰি দিব। মই আপলোড দিয়া সকলোবোৰ ভিডিও আপোনালোকে পাই যাওক। আহক আমি ভিডিওটো আৰম্ভ কৰো। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. See the horizon, turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Friend, আহি পাই গলো এটো পাৰ্কত তে ব্লগ আমি পাৰ্ক আপোনালোকক দেখাও কিমান ধুনীয়া হৈ যাইছে কি হৈ যাইছে। ইমান মানুহ নহয় এতিয়া বৰ্তমান, তথাপিও মই আইছো যদি আপোনালোকক ফুৰিয়া দেখুৱাবলৈ। তে ব্লগ আমি আগত চাওঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো হ'ল ধীৰ বিল, এইটো ধীৰ বিল। এতিয়া ইমান পানী নাই, শুকাইছে যেনিবা। কি ওখ ওখ পাহাৰ এইখন। মই আহিছোঁ ছুপাৰ স্প্লেণ্ডাৰ বাইক লৈ। ইমান ধুনীয়া দৃশ্য। ধীৰবিল নুশুকাই যেনিবা, বহুত পানী থাকে। অকল এখন বহা ঠাই বনাইছে, আমি চাওঁ তলৰ পৰা। এইখন মোৰ গাড়ী, এইখন বিল। মই গৈ আছোঁ তলৰ পৰা দেখাওঁ। এইখন বহাত বাঁহৰ বনাইছে। এইখন জাপিৰ দৰে বনাইছে, খেৰেৰে বনাইছে। এইটো ইমান ধুনীয়া লাগিছে, ৰং চং কৰা আছে। ভাল লাগে ইয়াতে আহিলে মন চন। কিছুমানে পিকনিক খাই আছে।
আহাতে আপোনালোকক দেখাইছোঁ এইফালে নাও আছে উঠিবলৈ আপুনি ফুৰিব পাৰে নাও দি ভাল লাগে আহিলে কেতিয়াবা আপোনালোকে আহিব চাব তো আপুনি চাপৰৰ পৰা আহিব পাৰে আপুনি গৰং ব্ৰিজ কোৰ্ট যে আছে কোৰ্ট চিধা হ'লে আহিব পাৰে আপুনি কোৰ্ট চিধা হ'লে অলপ সোনকালে আহিব পাৰিব বেছি ৰাস্তা নহয় ধান ৰুই আছে বৰ্তমান পানী কমিছে তো ধুনীয়া ধুনীয়া গছ লগাইছে এইবিলাক আৰু এখন জাপিৰ দৰে বহুত বনাইছে এখন বহুত ডাঙৰ ডাঙৰ পাহাৰ মোৰ বেক সাইডে দেখি আছে ওখ ওখ পাহাৰ জাপি বনাই আছে নৈছে গাড়ী লৈ ফুৰিব আহিছে হেল্ল' ফ্ৰেণ্ড মই এইটো পাহাৰত উঠিছোঁ মোটামুটি আপোনাৰ তাৰ পৰা 300 ফুট মান ওপৰত বাইক লৈ আহিছোঁ এনেকৈ আহিছোঁ ইয়াৰ পৰা আপোনাৰ বেলুনেৰে যাব পাৰে সেই তাতে কিমান বা লয় মোটামুটি 250-300 ফুট ওপৰত মই বেক কেমেৰা দি দেখাই আছোঁ চাওক বেক কেমেৰা দি দেখাই আছোঁ ইয়াৰ পৰা মানুহ গৈ তাতে বেলুন দি যাব পাৰে ইয়াৰ পৰা আপোনাৰ ইমান জুম আউট কৰিলে ভাল নালাগে